নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি ৰিজু ভাৰতীৰ কালাংশলৈ তোমালোকক স্বাগতম জনাইছোঁ। আজি ৰিজু ভাৰতীৰ দ্বিতীয় পাঠ পঢ়িম। দ্বিতীয় পাঠত আছে দ্বিবচন বহুবচন প্ৰয়োগ, অৰ্থাৎ দ্বিবচন আৰু বহুবচনৰ প্ৰয়োগ। ইয়াতে আছে এতৌ বালকৌ পঠত ছাত্ৰা নমন্তি নিত্যন্তি। এতৌ মানে হ'ল এই দুটা, বালকৌ ল'ৰা দুজন, পঠত পঢ়িছে, দুজনে পঢ়িছে, তাৰমানে পঠত এইটো দ্বিবচনত আছে। ছাত্ৰাহা বহুবচনত আছে, এইটো নমন্তি প্ৰণাম কৰিছে, এইটো বহুবচনত আছে। নৃত্যন্তি এইটো বহুবচনত আছে, নৃত্য কৰিছে। এতিয়া আমি পঢ়িম, তাৰ লগে লগে মই ইয়াৰ অসমীয়াখিনিও কৈ যাম, তোমালোকে মন কৰিবা। এতৌ বালকৌ এই দুজন ল'ৰা, বালকৌ পঠত নমত ল'ৰা দুজনে প্ৰণাম কৰিছে। এতে বালকা এইকেইজন বা এইবোৰ ল'ৰা, বালকাহা নমন্তি ল'ৰাকেইজনে প্ৰণাম কৰিছে। এতৌ ছাত্ৰৌ এই দুজন ছাত্ৰ, ছাত্ৰৌ পঠত ছাত্ৰ দুজনে পঢ়িছে। এতে ছাত্ৰাহা এইকেইজন বা এইবোৰ ছাত্ৰা, ছাত্ৰাহা পঠন্তি ছাত্ৰবোৰে পঢ়িছে। তৌ কুকুৰৌ সেই দুটা কুকুৰ, কুকুৰৌ খাদাতা কুকুৰ দুটাই খাইছে। তে কুকুৰা সেইবোৰ কুকুৰ, কুকুৰাহা গচ্ছন্তি কুকুৰবোৰ গৈছে। এতে বালিকে এতে বালিকে এই দুজনী ছোৱালী। এইকেইটা এই দফাটো আমাৰ স্ত্ৰীলিংগত আছে আৰু এই দফাটো পুংলিংগত আছে আৰু এইকেইটা নপুংসক লিংগত আছে। এতে বালিকে এই দুজনী ছোৱালী, বালিকে লিখত ছোৱালী দুজনীয়ে লিখিছে। এটা বালিকা ছোৱালী দুজন, এইবোৰ ছোৱালী, বালিকা লিখন্তি ছোৱালীবোৰে লিখিছে। এতে ছাত্ৰে এই দুজনী ছাত্ৰী, ছাত্ৰে পঠত ছাত্ৰী দুজনীয়ে পঢ়িছে। এটা ছাত্ৰা এইবোৰ ছাত্ৰী, ছাত্ৰাহা পঠন্তি ছাত্ৰীবোৰে পঢ়িছে। তে বালে সেই দুজনী ছোৱালী, বালে নৃত্যতা ছোৱালী দুজনীয়ে নাচিছে। তাহ বালা সেইকেইজনী ছোৱালী, বালাহা নৃত্যন্তি ছোৱালীকেইজনীয়ে নাচিছে। এতে মিত্ৰে এই দুজন মিত্ৰ বা বন্ধু, মিত্ৰে ধাৱত বন্ধু দুজনে দৌৰিছে। এতানি মিত্ৰাণী এইকেইজন বন্ধু, মিত্ৰাণী ধাৱন্তি বন্ধুকেইজনে দৌৰিছে। এতে চক্ৰে এই দুটা চক্ৰ, চক্ৰে চলত চকা দুটা চলিছে। এতানি চক্ৰাণী এইবোৰ চক্ৰ বা চকা, চক্ৰাণী চলন্তি চকাবোৰ চলিছে। তে কমলে সেই দুটা পদুম ফুল, কমলে বিকশত পদুম ফুল দুটা ফুলিছে। তানি কমলানি সেইবোৰ পদুম ফুল, কমলানি বিকশন্তি পদুম ফুলবোৰ ফুলিছে। এতিয়া তোমালোকে গম পালা দ্বিবচন আৰু বহুবচনত কেনেদৰে ক্ৰমে পুংলিংগ, স্ত্ৰীলিংগ আৰু নপুংসক লিংগ ব্যৱহাৰ হয়। তোমালোকে পাঠটো পঢ়ি চাবা, ইয়াৰ পিছত মই ইয়াৰ প্ৰশ্ন উত্তৰখিনি পঢ়ি দিম। নমস্কাৰ।